মংগলম। বজালী পাঠশালাৰ চৌখুটিত অৱস্থিত এক নিচামুক্তি কেন্দ্ৰ হিচাপে মংগলম পৰিচিত। আৰু ইয়াৰে বিষয়ে কিছু তথ্য সংগ্ৰহ কৰিবলৈ আমি আহি উপস্থিত হ'লোঁ মংগলমত। আমাৰ মাজত উপস্থিত আছে আজি এগৰাকী বাইদেউ, যিয়ে সুদীৰ্ঘ বছৰ ধৰি এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈছে। তো বাইদেউৰ পৰা আমি কিছুমান তথ্য জানিবলৈ চেষ্টা কৰিম অনুষ্ঠানটোৰ বিষয়ে। আচ্ছা বাইদেউ, আপুনি অনুষ্ঠানটোৰ সৈতে কিমান বছৰ আগৰ পৰা জড়িত? মই অনুষ্ঠানৰ লগত 2011ৰ পৰা জড়িত আছোঁ। আচ্ছা, আপুনি 2011ৰ পৰা অনুষ্ঠানটোৰ সৈতে জড়িত আছে। আপুনি ৰোগীসকলক কেনেকৈ কাউন্সেলিং কৰে? কাউন্সেলিং দুটা ধৰণেদি হয় পেচেণ্টৰ লগত। এটা হয় ইণ্ডিভিজুৱেল কাউন্সেলিং আৰু এটা হয় মাছ কাউন্সেলিং। মাছ কাউন্সেলিং হয় মানে গ্ৰুপ কাউন্সেলিং, মানে ক্লাছত চবকে একেলগে দিয়া যায় মটিভেশ্যনেল কাউন্সেলিং। আৰু ইণ্ডিভিজুৱেল কাউন্সেলিঙত পেচেণ্টক ইয়াত মাতা যায় আৰু এইটো যিটো ফাইল থাকে ইয়াত মানে মোৰ দেন 100 কুৱেশ্যনছ আছে। সেই কুৱেশ্যনটো এটা এটাকৈ তাৰ ফিজিকেল, ফাইনেন্সিয়েল, মেণ্টেল, তাৰ ফেমিলি হিষ্ট্ৰী লোৱা যায়। তাৰ ওপৰত যদি দৰকাৰ হয় তাৰ মানে যদি কিবা সমস্যা পোৱা যায় তেতিয়া তাৰ মানে ফেমিলি কাউন্সেলিঙো কৰা যায়। বাইদেউ, আপুনি অনুষ্ঠানটোৰ সৈতে জড়িত হ'ম বুলি কেনেকৈ মানে মটিভেট হ'ল? মই মানে মটিভেশ্যন পাইছোঁ, মোৰ হাজবেণ্ডে মানে ড্ৰাগ এডিক্ট আছিল। তো মোৰ হাজবেণ্ড যেতিয়া ড্ৰাগ এডিক্ট আছিল তো আই ন' কি মই কেনেকুৱা এটা নৰ্কৰ পৰা মানে হেৰি গৈছোঁ। সেইটো ছাফাৰিংছ মোক মানে এটা কাউন্সিলাৰ হোৱাৰ কাৰণে হেৰি কৰিছে। আৰু মাইট বি আই ৱাজ মেড ফৰ দিছ প্ৰফেশ্যন অনলি, কিয়কি মানে ক্লাছ HS মেট্ৰিকৰ পৰা HS ফাৰ্ষ্ট ইয়েৰৰ পৰা মানে চাইক'লজি আৰু মানে ছ'চিয়লজিৰ ষ্টুডেণ্ট আছিলোঁ। তাৰপিছত এইটো থ্ৰুতে আৰু ষ্টাডি কৰিলোঁ। বাইদেউ, আপুনি অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাৰ পৰা আজিলৈকে আপুনি যিখিনি কাম কৰিলে আপুনি নিজকে ছেটিছফাই বুলি ভাবেনে? কামৰ পৰাতো মই ছেটিছফাইড হওঁ। মোৰ বাকীটো যাৰ লগত কাউন্সেলিং কৰা যায় তাহাঁতে বেছিকৈ ক'ব মোৰ কামৰ বিষয়ে। কিন্তু যেতিয়া পেচেণ্টে ৰিকভাৰীত আহে তেতিয়া এটা বেলেগ ধৰণৰ এটা ছেটিছফেকশ্যনটো ফিল কৰা যায় কি যেনেকৈ মানে ইফ ইউ কেন ফিল কি যেনেকৈ এটা পুলিটো লগাই দিয়া যায় আৰু যেতিয়া মানে ফুলটো ফুলে তেতিয়া এটা বেলেগ আমেজ থাকে না। চেম এনেকুৱা যেতিয়া এটা ল'ৰাটো ড্ৰাগছৰ পৰা বা নিচাৰ পৰা বাহিৰত ওলাই আহে সেইটো এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যন আছে। আচ্ছা বাইদেউ, কিমান ধৰণৰ ছাবষ্টেন্সৰ মানুহ আপোনাৰ ইয়াতে আহে? আমি চব ধৰণৰ মানে যিমান ছাবষ্টেন্স আছে, এলকহল, ড্ৰাগছ, ফাৰ্মাচিউটিকেল ড্ৰাগছ, হেৰইন, কোকিন, গাঞ্জা, চব ধৰণৰ মানে যিমান ছাবষ্টেন্স আছে তাৰ চবকে আমি ট্ৰিটমেণ্ট দিওঁ।